নমস্কাৰ বন্ধুসকল, আজি আপোনাক পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি আপোনালোকৰ মাজত লৈ আহিছো এটা ধুনীয়া কাহিনী। এসময়ৰ কথা, এখন ৰাজ্যত এজন ৰজা আছিল আৰু ৰজাই প্ৰত্যেক দিনাই চিন্তিত হৈ আছিল, কাৰণ তেওঁৰ ৰাজ্যৰ প্ৰজাসকল একেবাৰে এলেহুৱা আছিল। তেওঁলোক ইমানেই এলেহুৱা আছিল যে তেওঁলোকৰ নিজৰ প্ৰয়োজনীয় কামবিলাক কৰিবলৈ তেওঁলোকে অৱহেলা কৰিছিল। ৰজাই এই কথা তেওঁলোকক বুজাবলৈ বহুবাৰ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাছিল আৰু তেওঁলোকৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাছিল। সেয়েহে ৰজাই তেওঁলোকক এটা শিক্ষা দিম বুলি ভাবিছিল। তাৰ কিছুদিন পিছত প্ৰজাসকলে অহা যোৱা বাটত এটা ডাঙৰ শিল দেখিবলৈ পালে, আৰু যিটোৰ বাবে তেওঁলোকৰ অহা যোৱাত বহুত অসুবিধা হৈছিল। কিন্তু কোনেও এই শিলটো তাৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰা নাছিল। বৰঞ্চ তেওঁলোকে ৰজাৰ ওচৰলৈ গৈছিল আৰু গোচৰ দিছিল যে ৰাস্তাত এটা শিল পৰি আছে, ডাঙৰ শিল, যিটো সোনকালে গুচাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু ৰজাই প্ৰজাসকলৰ কথা মতে তালৈ গ'ল আৰু সৈন্যবোৰক কৈ শিলটো তাৰ পৰা আঁতৰ কৰালে। আৰু শিলটোৰ তলত এখন চিঠি দেখিবলৈ পালে, আৰু তেতিয়া ৰজাই মন্ত্ৰীক সেইখন পঢ়িবলৈ ক'লে। আৰু তাত লিখা আছিল যে এই শিলটো যিয়ে এই ঠাইৰ পৰা আঁতৰ কৰিব, সেইজনক ৰজাই 4টা সোণৰ মোহৰ পুৰস্কাৰ হিচাপে দিব। আৰু এই কথা শুনি প্ৰজাসকলে তেওঁলোকৰ নিজৰ অৱহেলাৰ কথা গম পাই হাই হাই কৰিবলৈ ধৰিলে, আৰু তেওঁলোকে নিজৰ অৱহেলাৰ কথা চিনিব পাৰিলে। গতিকে বন্ধুসকল, সংস্কৃতত এষাৰি কোৱা আছে যে আলস্যই মনুষ্যত্বৰ প্ৰধান ৰিপু। গতিকে অৱহেলা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ দোষ। অৱহেলা কৰিলে সদায় মানুহে নিজৰ কামৰ পৰা বিৰত থাকিব লগা হয়। অৱহেলাই সদায় মানুহক নিজৰ কামৰ পৰা দূৰত ৰাখে। গতিকে বন্ধুসকল, আকৌ এটা নতুন কাহিনী আপোনালোকৰ মাজত লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই কাহিনীটিৰ পৰিসমাপ্তি ঘটালো।